আজি বনাবলৈ লৈছোঁ জিকাৰ বাকলিৰ চাটনি। এয়া মই জিকাৰ বাকলি ভালদৰে ধুই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। লগতে এয়া 4 ফুটা নহৰু লৈছোঁ, এডোখৰ আদা আৰু 4টা জলকীয়া। এয়া কেৰাহীখন গৰম হ'বলৈ দি ইয়াতে মই মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত ইয়াত জলকীয়া লগতে আদা আৰু নহৰু কেইফুটা দি দিম। এইখিনি অকণমান লৰাই দিম। এতিয়া ইয়াতে মই সৰু সৰুকৈ কাটি ৰখা জিকাৰ বাকলিখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই দিম। এনেদৰে জিকাৰ বাকলি পেলাই নিদি আপোনালোকে বনাই খাবচোন। এই চাটনিখন খাবলৈ খুবেই সোৱাদ লগা আৰু অতি কম সময়ৰ ভিতৰতে বনাব পাৰি। আমি জিকাৰ বাকলিখিনি অকণমান শুকান কৰি ল'ব লাগিব, শুকানকৈ ভাজি ল'ব লাগিব। এয়া মই ভাজি আছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়ামতে থৈছোঁ। এতিয়া মই ইয়াতে অকণমান হালধি দি দিছোঁ আৰু হালধি দিয়াৰ পিছত এইখিনি ভালদৰে মিহলাই দিছোঁ। এয়া দেখিবলৈ পাইছে এইখিনি আমাৰ ভজা হৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি 5 মিনিটমানৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই এই খুন্দনাটোত উলিয়াই ল'ম। আপোনালোকে পটাটো পিচি ল'ব পাৰে, কিন্তু মই খুন্দনাত খুন্দি ল'ম। এইখিনি মই গোটেইখিনি ভালদৰে উলিয়াই ল'ম। এয়া উলিয়াই লোৱা হৈ গ'ল। এতিয়া মই এইখিনি ভালদৰে খুন্দি ল'ম। লগতে ইয়াতে মই অকণমান নিমখ দি দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখটো দি দিব আৰু যদি ধনিয়া থাকে ধনিয়া পাতো দিব পাৰে, কিন্তু মোৰ ওচৰত নাছিল সেইকাৰণে মই দিয়া নাই। এতিয়া এইখিনি মই খুন্দি ল'ম। এয়া দেখিছে মোৰ খুন্দা হৈ গ'ল। এতিয়া মই এইখিনি উলিয়াই ল'ম। এয়া আমাৰ ৰেডি হৈ গ'ল জিকাৰ বাকলিৰ চাটনি। আপোনালোকেও এবাৰ বনাই চাব ঘৰতে, আৰু খাবলৈ খুব সোৱাদ হৈছিলে। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিও ভিডিঅ'টো। ঠিক আছে, তেনেহ'লে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেনেহ'লে আজিলৈ আহিছোঁ। থেংক ইউ।